Hi guys, welcome back to my channel Dimpy's Dreams. মই ডিম্পি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই ভাবিলোঁ এটা ব্লগিং ভিডিঅ' কৰোঁ। এইটো মোৰ চেনেল প্ৰথমটো ব্লগিং ভিডিঅ' হয়। ভাবিলোঁ আজি যিহেতু শাওনৰ দ্বিতীয়টো সোমবাৰ, সেয়েহে মই ভিডিঅ'টো মন্দিৰৰ পৰা আৰম্ভ কৰিম বুলি ভাবিলোঁ। মইনো কোনটো মন্দিৰত যাম, কোনফালে মন্দিৰটো ক'ত আছে, কেনেকুৱা ভাবিলোঁ আপোনালোককো অকণমান দেখাই লওঁ। গতিকে বলকচোন চাওঁ, মোৰ সৈতে আপোনালোকেও চাই ল'ব। মই অকণমান ঠাই আপোনালোককো দেখুৱাব চেষ্টা কৰিম। আমাৰ ইয়াৰ ঠাইখিনি কেনেকুৱা, গোটেই নহয় বাৰু, অকণমান ঠাই দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলক মোৰ সৈতে আপোনালোকেও যাব। লগতে আৰু এটা কথা কওঁ, যদি আপোনালোকৰ মোৰ চেনেলটো ভাল লাগে তেনেহ'লে সদায় কোৱাৰ দৰে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। এতিয়া বলক যাওঁ মন্দিৰলৈকে। মই মন্দিৰত এই ৰাতিপুৱাই যাব ওলাইছোঁ, কিন্তু বিশ্বাস কৰক আমাৰ ইয়াতে আজিকালি ৰাতিপুৱা কেনেকুৱা দেখিবলৈ নাপায়। একেবাৰে ৰাতিপুৱা নহয়েই আৰু ডিৰেক্টলি মানে দুপৰীয়াহে হয়। ইমানেই প্ৰচণ্ড ৰ'দ, মানে প্ৰখৰ ৰ'দ, কি ক'ম মানে আৰু চকু মেলিবই নোৱাৰা অৱস্থা। গতিকে বলক যাওঁ, আপোনালোকেও মোৰ সৈতে কানেক্ট থাকক। কি কৰিলোঁ, মন্দিৰটো কেনেকুৱা চাই থাকিব। মই মন্দিৰলৈ যাম দেউতাৰ লগত। দেউতা ৰৈ আছে, গতিকে বলক আপোনালোকেও মোৰ সৈতে। এইটো হ'ল আমাৰ কেম্পাছটো, আমি ইয়াতেই থাকোঁ। তাৰ কাষতে আছে তামোলপুৰ কমাৰ্চ কলেজখন, আৰু তাৰ কাষতে লাগি আছে ফৰেষ্ট অফিচটো। বাকী ঠাইবিলাকো আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। ফাইনেলি মই আহি পালোঁ মন্দিৰ। এয়া চাওক মন্দিৰটোৰ পৰিৱেশ। মন্দিৰটোৰ পৰিৱেশটো বহুতেই ধুনীয়া হয়, লগতে বহুত ঠাণ্ডাও হয়। চাৰিওফালে গছ গছনিৰে আৱৰা, আৰু এই মন্দিৰটোলৈকে বহু দূৰ দূৰণিৰ পৰা মানুহ আহে। বহুত পুৰণিকলীয়া মন্দিৰ হয়। গতিকে আহক ময়ো পূজা কৰি লওঁ। মই আপোনালোকক মন্দিৰটোৰ চাৰিওফালটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইজোপা চাওক আহঁত গছ, বহুত ডাঙৰ হয় এই গছজোপা। আৰু ঘৰত আমি ফেনৰ বতাহ খাই থাকিলেও বতাহবিলাক গৰম গৰম হয়, কিন্তু ইয়াতে আহি যদি অকণমান সময় ৰৈ দিয়ে আপোনাৰ গোটেই শৰীৰটো জোৰ পৰি যাব। এতিয়া বৰ্তমান চলি আছে প্ৰসাদ বিতৰণ। এয়া ময়ো প্ৰসাদ ল'লোঁ, আৰু অকণমান সময় এই পৰিৱেশটোৰ মাজত ময়ো অলপ সময় কটাই আহিলোঁ। আৰু এতিয়া মই ঘৰলৈ যাব ওলালোঁ। এইবাৰ ঘৰলৈ অহাৰ উভতনি যাত্ৰাত মই আপোনালোকক দেখুৱাম মই পঢ়া হাই স্কুলখন। এইখনেই হ'ল মই পঢ়া হাই স্কুলখন। এতিয়া মই ঘৰ পালোঁ, মই ঘৰলৈকে যাওঁ, আৰু লগতে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ইজি খিচিৰি ৰেচিপি। ৰেচিপিৰ বাবে মই লৈছোঁ খিচিৰিৰ বাবে চাউল 2 কাপ, মই বাচমতি চাউল লৈছোঁ, মুগৰ দালি 3 কাপ লৈছোঁ, লগতে লৈছোঁ অকণ মগু আৰু বুট, আৰু লগতে মই লৈছোঁ আদা পেষ্ট 1 চামুচ, আৰু লগতে শুকান জলকীয়া 2টা, আলু কেইটুকুৰামান, আৰু বিলাহী অকণ। এতিয়া মই এই গোটেইখিনি কেৰাহীত তেল অকণ দি পেলাই প্ৰথমে মই আলুখিনি ভালদৰে ভাজি লৈ উঠাই থ'ম।
হালধি আৰু নিমখ দি পেলাই ভালদৰে আলুখিনি ভাজি হোৱাৰ পাছত এইখিনি মই বেলেগকৈ থৈ দিম। এতিয়া মই কেইটামান জিৰা ফুটাই লৈছোঁ গৰম তেলত, লগতে দিছোঁ জলকীয়া 2টা আৰু পিচি লোৱা আদা চামুচ 1 পেষ্ট মই একেলগে দি ভালদৰে মিক্স কৰি অকণমান সময় ভাজি লৈছোঁ। ইয়াৰ পিছত মই দিছোঁ কাটি লোৱা বিলাহীখিনি ভালদৰে মই স্মাৰ্ট হোৱালৈকে ভাজি ল'ম। বিলাহীখিনি অকণমান স্মাৰ্ট হৈ যোৱাৰ পিছত মই তিয়াই থোৱা দালি আৰু চাউলখিনি কেৰাহীটোত মই একেলগে দি দিম আৰু এইখিনি মই এতিয়া হেতাখনেৰে ধুনীয়াকৈ লৰাই থাকিম আৰু লগতে মই দিছোঁ কেইটামান মগু আৰু বুট। অকণমান সময় মই লৰাই থাকি তাত সোৱাদ অনুসৰি হালধি আৰু নিমখ দি আৰু কেইবাবাৰো মই যাতে লাগি নধৰে তাৰ বাবে হেতাখনেৰে লৰাই থাকিম আৰু লগতে মই ভাজি থোৱা আলুখিনিও দি দিম। এনেদৰে কেইবাবাৰো ভজাৰ পিছত যেতিয়া ভজা হ'ব তেতিয়া মই ইয়াতে 4 গিলাচমান পানী দি এইখিনি ভালদৰে সিজিবলৈ ঢাকনিখন লগাই দিম। এনেদৰে কিছু সময় পিছত আমাৰ খিচিৰি খাবলৈ অলমষ্ট ৰেডি। এয়া দেখিছে আপোনালোকে, দেখিবলৈও বহুত ধুনীয়া হয় আৰু খাবলৈও বহুত সোৱাদ লগা হয়। আপোনালোকে ঘৰত পূজা পাতিলে বা ব্ৰত ৰাখিলে কেতিয়াবা এনেকৈ বনাই খাই চাবচোন, বহুত সোৱাদ হয়। হাই গাইজ, দিনটো আজি এনেদৰেই গ'ল। আপোনালোকৰ সৈতে বৰ বিশেষ একো কৰা নাই। মই মন্দিৰত গ'লোঁ, মন্দিৰৰ পৰা আহি সৰু সুৰা এটা 2টা কাম কৰিলোঁ আৰু মই বনালোঁ। যিহেতু মই আজি ব্ৰতত আছিলোঁ সেয়ে মই পিঁয়াজ নহৰু নোহোৱাকৈ উইদাউট পিঁয়াজ নহৰু কেনেকৈনো মই ব্ৰত ৰাখিলে মানুহে কিবা এটা ভাল লগাকৈ জুতি লগাকৈ খাব পাৰে তাৰে এটা মই ৰেচিপি শ্বেয়াৰ কৰিলোঁ, খিচিৰি ৰেচিপি আপোনালোকৰ সৈতে। এতিয়া মই খিচিৰি বনাই মেলি আজৰি হৈ সন্ধিয়া চাকি বন্তি দি আজৰি হৈ ওলাই আহিছোঁ ৰানিং কৰিবলৈ। একচুৱেলি ৰানিঙৰ কথাটো কওঁতে মই জনাই থৈ দিওঁ, মই জইন কৰিছোঁ এটা ইভেণ্টত, 100 days ৰানিং ইভেণ্ট। হয়তো বহুতেই জানে আৰু বহুতেই নাজানে। মই নজনাসকলৰ বাবে কৈ দিছোঁ, HDOR। HDOR হ'ল এটা ৰানিং ইভেণ্ট। ইয়াতে 100 দিন আপোনালোকে ৱাকিং নহ'লে ৰানিং কৰিব লাগিব 2 কিলোমিটাৰকৈ আৰু 100 days নহ'লেও 14 days, মিনিমাম 40 days আপোনালোকে ৰানিং নহ'লে ৱাকিং কৰিব লাগিব আৰু ইয়াৰে শেষত পাব একোখনকৈ চাৰ্টিফিকেট আৰু এটাকৈ মেডেল। আৰু মই যিহেতু খাই ইমান হাতী হৈ গৈছোঁ, আলুৰ দৰে হৈ গৈছোঁ দিনক দিনে, সেয়ে ভাবিলোঁ ঠিক আছে ময়ো সেইটো এণ্ট্ৰি কৰি লওঁ নিজৰ নামটো আৰু তাকে কৰি আছোঁ এই কিছুদিনৰ পৰা। আজি 3 নম্বৰ দিন। আপোনালোকেও কৰি চাব পাৰে। লগতে এইটোও জনাই থওঁ যে আমি নিজকে স্বাস্থ্যটো ভালে ৰাখিবলৈ, ফিট ৰাখিবলৈ, হেল্ডি ৰাখিবলৈ আমি সদায় এক্সাৰচাইজ কৰিব লাগে। যি কৰে আপোনালোকে, ৰানিং কৰে, য়োগা কৰে, ৱাকিং কৰে, মুঠতে কিবা এটা আপোনালোকে কৰিবই লাগিব, যি নহওক কিয় কৰিবই। আৰু বৰ্তমান কৰোণা কিমান কি বেমাৰ আপোনালোকে দেখিছেই। নিজৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং কৰি ৰাখিবলৈ কিবা নহয় কিবা এটা আপোনালোকে চিয়'ৰ কৰিবই মুঠতে। আহোঁ এতিয়া মই দৌৰোঁ অকণমান সময় আৰু দিনটো যিহেতু শেষেই হ'ল, গতিকে টাটা বাই বাই। আৰু এটা কথা কওঁ, মই এইটো ব্লগটো দিয়ালৈকে সোমবাৰ গুচি হয়তো মংগলবাৰ পাই যাব পাৰে। গতিকে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'সমূহ আৰু সদায় কোৱাৰ দৰে কওঁ আৰু এবাৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়ালৈকে বাই বাই, টাটা।